যিয়ে নহওক ৰাস্তাঘৰ চৰকাৰে দিছিল, আমি খুব ভাল পাইছিলোঁ, আনন্দিত হৈছিলোঁ। কিন্তু কথা হ'ল আজি যোৱাকালি যিটো আমি দেখা পালোঁ, যোৱাকালি ৰাতি সিহঁতে 8টা বজাত ৰাস্তাঘৰ কৰি থৈ গৈছে। তাৰপিছত আমি ৰাতিপুৱা চাওঁ যে ৰাস্তাটো ভাঙা আছে। তাৰপিছত আমি এনেকৈ মানে হাতেদি এনেকৈ লাৰি চাওঁ যে উঠি আহে। মাটি চাফা কৰা নাই, ভালকৈ চাফা কৰা নাই, ব্ৰাছ মাৰা নাই। এনে অলপমান মেচিনটো 2 পাকমান ঘূৰাইছে, ঘূৰাই পেলাই মালটো সিহঁতে ঢালি থৈ গৈছে ৰাতি 8টা বজাত। তো ৰাতি 8টা বজাত সিহঁতে কামটো কিয় কৰিলে, সেইটোৱে প্ৰশ্ন আমাৰ ৰাইজৰ। এতিয়া দিনত কিয় নকৰিলে? এতিয়া মোৰ মতেদি সেইটোৱে সিহঁতে 2 নম্বৰী কৰাৰ কাৰণে ৰাস্তাটো ৰাতি বনাইছে। ৰাতি যে কাম কৰিছিল ডিপাৰ্টমেণ্টৰ মানুহ আছিল নেকি? ডিপাৰ্টমেণ্টৰ কোনো মানুহ নাই, খালি তাতে যিখিনি আগৰ পৰা কৰি আছে, মহুৰি হওক কিবা হওক লেবাৰ হওক সেইকেইটাই আছে। বাকী ঠিকাদাৰ নাই, ইয়াতে কোনো নাই, ডিপাৰ্টমেণ্টৰ মানুহ নাই, অফিচৰ মানুহ নাই, সেনেকুৱা ৰাস্তাটো কৰি থৈ গৈছে। এইখিনিয়ে আৰু এতিয়া মই এটাই কথা আজি চৰকাৰক বা আমাৰ ডিপাৰ্টমেণ্টক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে যিখিনি ৰাস্তা বনাইছে, ডাঙৰে হওক সৰু হওক, আমাৰ সেইটো ক'ব লগা কথা নাই। যিখিনি বনাইছে সেইখিনি অলপমান ভালকৈ যেন বনায়, ভাল যেন ৰাস্তা হয়, আমি সেইটোৱে কামনা কৰিছোঁ। কাৰণ এই ৰাস্তা আমি আজি পাইছোঁ, আমি হয়তো আৰু 10-15 বছৰ আমি সেই ৰাস্তা নাপাম। গতিকে ইয়াৰ যিটো নেকি কষ্ট, এই কষ্ট আমি ভুগি আছোঁ, আমি জনসাধাৰণে ভুগি আছোঁ, আমি ৰাইজে ভুগি আছোঁ। গতিকে সেই আমি ভুগি থকা যিটো কষ্ট, সেইখিনি যেন চৰকাৰে অলপমান বা ডিপাৰ্টমেণ্টে অলপমান বুজি পায়, মই সেইটোৱে কামনা কৰিছোঁ।